নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আজি সংবাদমেলত বহুতকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আপোনালোকক মই তাৰে ভিডিঅ' অলপ দেখাব বিচাৰিছোঁ। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আমি টেটটো বাধ্যতামূলক কৰি ৰাখিছিলোঁ। তাৰ কাৰণে হাইস্কুল টেট আৰু পোষ্ট গ্ৰেজুৱেট PGT টেট অনুষ্ঠিত কৰা হৈছিল। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা এই টেট পৰীক্ষাটো যিটো কোৱালিফাইং এটা এক্সামিনেশ্যন হয়, এই কোৱালিফাইং টেট পৰীক্ষা অনুষ্ঠিত নহয়, তাৰ সলনি পোনপটীয়া ৰিক্ৰুইটমেণ্টৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব। মই পুনৰ কৈছোঁ, মাধ্যমিক শিক্ষাত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এতিয়াৰে পৰা পোনপটীয়া নিযুক্তিৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা হ'ব। আৰু আমাৰ যিমান সংখ্যক ভেকেঞ্চি থাকে সিমান সংখ্যক প্ৰাৰ্থীহে উত্তীৰ্ণ হ'ব। আৰু এই ব্যৱস্থাটোৱে আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক খৰতকীয়া কৰিব আৰু তেওঁলোকে দুবাৰ দুটা বাছনি প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিছিল। প্ৰথমতে তেওঁলোকে টেট পাছ কৰিব লাগিছিল, তাৰ পাছত তেওঁলোকে বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিছিল। এতিয়া দুটা প্ৰক্ৰিয়া নহয়, পোনপটীয়াভাৱে টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা বহিব আৰু তাত পাছ কৰিলে তেওঁলোকে নিযুক্তি লাভ কৰিব। আৰু এইটো আমাৰ প্ৰভিন্সিয়েলাইজ স্কুল আৰু চৰকাৰী স্কুল দুয়োটাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল যে আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 150 বা তাতকৈ বেছি আছে, সেই বিদ্যালয়সমূহত স্কেল পে সহ একোজনকৈ প্ৰধান শিক্ষক বা হেড টিচাৰ চৰকাৰে ছিনিয়ৰ মষ্ট টিচাৰজনকে সেই দায়িত্ব দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় 2600খন প্ৰাথমিক বিদ্যালয় য'ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 150 বা তাৰ অধিক, তেওঁলোকে এতিয়াৰে পৰা হেড টিচাৰৰ স্কেল পে সহ